নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসম ষ্টুডিঅ' ইউটিউব চেনেললৈ। আজি মই আপোনালোকক অপ' ৰিয়েলমি 2 প্ৰ'ৰ সম্পূৰ্ণ আনবক্সিং কৰি দেখুৱাম অসমীয়াত। গতিকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। আপোনালোকে নিশ্চয় ৰিয়েলমি 2 প্ৰ'ৰ বিষয়ে গম পাইছে। আজি মই আপোনালোকক গোটেইখিনি আনবক্সিং কৰি দেখাম। পোনপ্ৰথমে মই বক্সটো খুলি চাওঁ, বক্সটোত কি কি আছে। ওপৰৰ প্লাষ্টিকটো মই প্ৰথমত খুলি দিওঁ। খোলাৰ পাছত চাওঁ ইয়াত বক্সটো কি কি আছে ভিতৰত। দেখাটো ধুনীয়া হৈছে বক্সটো, আপোনালোকে নিশ্চয় এইটো বিষয়ে ভালকৈ গম পাইছে। মই আজি আপোনালোকৰ সম্পূৰ্ণ অসমীয়াত গোটেইখন স্পেচিফিকেশ্যন গোটেইবোৰ মই আপোনালোকক জনাই দি আছোঁ। প্ৰথমে ইয়াত ৰিয়েলমিৰ ব্ৰেণ্ডিং আছে, তাৰপিছত ইয়াত বেছিক যিটো আপোনাৰ থাকে এইবোৰ পেপাৰ আছে। এই পেপাৰবোৰ ছাইডত ৰাখিলোঁ। এইটো আপোনাৰ ছিলিকনৰ এটা কাভাৰ দিছে মোবাইল ছেফটিৰ কাৰণে, আপোনালোকে নিশ্চয় ইউজ কৰিব পাৰিব, ভালেই হয়। তাৰপাছত আপোনালোকৰ মই মোবাইলটো বাৰু ছাইডত ৰাখিছোঁ। প্ৰথমে বক্সত কি কি আছে সেই আগত চাই লওঁ। ইয়াত আপোনাৰ চাৰ্জাৰ এডাপ্টাৰ এটা আছে। চাৰ্জাৰ এডাপ্টাৰটো আপোনাৰ 5 ভল্টৰ হয় চাৰ্জাৰ এডাপ্টাৰ। লগত এটা আছে আপোনালোকে পাব USB চাৰ্জাৰ পিন, USB কেবুল, আৰু বক্সত একো নাই। আপোনালোকে ইয়াত হেডফোন নাপায়। গতিকে মই এতিয়া মোবাইলটো ফালে আহোঁ। মোবাইলটো আপোনালোকৰ ইয়াত প্লাষ্টিকটো পেলাই দি চাওঁ। এনেকৈ মোবাইলটো আপোনালোকে দেখিব পাইছে, দেখাত বহুত ধুনীয়া। পিছফালে একদম গ্লচি আছে। আপোনাৰ ফিংগাৰপ্ৰিণ্ট স্কেনাৰ আছে। ইয়াত ৰিয়েলমি ব্ৰেণ্ড আছে। আগফালে আপোনাৰ 6.3 ইঞ্চৰ ডিছপ্লে হয়, ৱাটাৰ ড্ৰপ নচ আছে। মই মোবাইলটো অন কৰি চাওঁ। মোবাইলটো অন কৰাৰ পাছত কি আহে চাই লওঁ। মোবাইলটো দেখিবলৈতো ধুনীয়া, চলায়ো ভাল লাগিব চাগে। আপোনালোকে মোবাইলটো চলাই ভাল পাব। ইয়াত চাওক ৰিয়েলমিৰ ব্ৰেণ্ডিং আহিছে। গ্লচি বেগ আছে ইয়াত। আপুনি দেখাটো গেটআপটো ধুনীয়া। মই আপোনাৰ প্ৰথমতে ছেটআপটো কৰি লওঁ। ছেটআপটো সম্পূৰ্ণ হোৱাৰ পাছত মই আপোনালোকক ছেটিঙলৈ লৈ যাওঁ। ছেটিঙলৈ লৈ যোৱাৰ পাছত মই এবাউটত আপোনাৰ গ'লোঁ। এবাউট যোৱাৰ পাছত আপোনাৰ ইয়াত এণ্ড্ৰইড ভাৰ্জন 8.1.0, প্ৰচেছৰ আপোনাৰ 660 স্নেপড্ৰেগনৰ প্ৰচেছৰ আছে, ৰেম 6GB, আৰু আপোনাৰ ইয়াত ষ্ট'ৰ পায় আপুনি 64 GB। মই আৰু এটা কথা কৈ দিওঁ, আপোনালোকে এই ভেৰিয়েণ্ট 3টা ভেৰিয়েণ্টত আহে। ইয়াত এটা 4GB 64 GB, আৰু এটা হ'ল 6GB 64 GB, আৰু এটা হ'ল 8GB 128 GB। বৰ্তমান মোৰ তাত 6GB আৰু 64 GB ভেৰিয়েণ্ট আছে। আৰু ইয়াৰ দামটো মই আপোনালোকক ভিডিঅ'ৰ শেষত কৈ আছোঁ। আৰু বাকীবোৰ আপোনালোকে নিজে গম পাব, আপোনালোকে চলোৱা যেতিয়া। আৰু বাকী ইয়াৰ ইণ্টাৰফেচ ধুনীয়াই। বাকী আপুনি ইয়াত আগফালে আপুনি 16 মেগাপিক্সেলৰ কেমেৰা পাব। পিছফালে আপুনি 16+2 মেগাপিক্সেলৰ কেমেৰা উইথ LED ফ্লাছ, লগত ফিংগাৰপ্ৰিণ্ট স্কেনাৰ, লগত আপোনাৰ ইয়াত ফেচ আনলকো আছে। আৰু আপোনাৰ তলত হ'ল 3.5 জেক, এটা মাইক, লগত USB চাৰ্জাৰ আৰু এটা স্পীকাৰ। ওপৰ ফালে আপোনালোকৰ একো নাই, লগত ৱাটাৰ ড্ৰপ নচ, আৰু পিছফালে আপোনাৰ গ্লচিৰ বেক চাইড, লগত ৰিয়েলমিৰ ব্ৰেণ্ডিং। গতিকে এই মোবাইলটোৰ দাম হ'ল 15,990 টকা, 6GB ৰেমৰ। গতিকে মোবাইলটো চলাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু এই ভিডিঅ'টো আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।